Hello guys, আজি আমি গৈ আছো মঙ্গলদৈলৈ বহুত দিনৰ মূৰত এটা ব্লগ বনাব লৈছো ঘৰৰ পৰা বহুত দিন লৈ যাব পৰা নাছিলো আৰু এতিয়া মই অলপ টাইম পাইছো বিহুৰ কাৰণে তো আমি গৈ আছো মঙ্গলদৈলৈ আৰু মই এতিয়া ৰেডি হৈ গৈছো আৰু যাবলৈ ওলাইছো ফুল ৰেডি ইমান ঠাণ্ডা ৰাতিপুৱাৰ পৰা কুঁৱলী দি আছে যাবলৈ ওলাইছো আমি মই আৰু মোৰ মিষ্টাৰ ready to go. গৈছো আৰু পালো oh my god hello guys আজি পুৱা আমি বহতৰ ঘৰলৈ আহিছো আৰু আমি সবে মিলি কেনে পিকনিক গৈ আছো তো আপোনালোকক দেখাও আমাৰ পিকনিকটো কেনেকুৱা প্লেসটো এইটো আমাৰ বুলবুল দা সব যোগাৰ হৈ গৈছে তাতে কৰিব লাগিব ভিডিও কোনে হাই দিব তো বাকি লৈছ চাওক মোৰ চিল্লাৰ পাৰ্টি আমি তো পিকনিক খাবলৈ ক'ত গৈ আছো আমি পিকনিক খাবলৈ তো কতে ক'ত গৈ আছো তিনিগুটি তোমালোকে যাবানে হাই যা লৈ যাব লাগিব ৰ ঢেকীয়া এইটো ভাল ঢেকীয়া নহয়তো নহয় বেডাল নদীটো আহি গ'ল নদী পালো আৰু আমাৰ পিকনিক প্লেস পাই গৈছো দাদা নদী এখন নাযাব দেই পুলিটা তুমি কি নদীত নামিবা গা ধুবা তুমি গৰম পানী গৈ দলং কি ধুনীয়া লাগে পুৰা দলং হা বহুত ধুনীয়া দেখাইছে পিকনিক বনাব আছো আমাৰ বাবু আহিছে বাবু মামাক গৰম লাগিলে আজি কি কি আইটেম বনাব কি আইটেম বনাব আজি মাছ মাংস সব চলে গাহৰি থাকিব
মুৰ্গা পনীৰ আছে আৰু কি আছে মানে কণীটো বইল হ'ব আৰু মানে চবেই খাব মানে এটা খাব আৰু খোৱা মানে স্পেচিয়েল হ'ব স্পেচিয়েল হ'ব খোৱাটো মানে এইটো জুয়ে ধৰিব পৰা নাই অঁ দে কি কৰিব আহিছা এতিয়া তুমি পিকনিক অঁ হয় নেকি আজি মানে পিকনিক মছলাদাৰ হ'ব কি অৱস্থা বেয়া বুদ্ধিচোন আপোনাৰ কি কৰি দিছে কটৰি হালে দিলে নাযায় এটা এটা খাই দিব লাগে ভাল আমাৰ খানাটো মানে মজা হ'ব পানী লৈ আনি কি এইটো তলপলৈ নাইকিয়া মুখান জ্বালা ভিজাই থৈ দিব লাগিব এই প্ৰস্তুত আৰে মই মোৰ টাটা পকেটত আছে পানী যোগী দি আছে যদি আনিম তোমাক মোৰে হিয়াৰালি কৰি সদায় ৰাখিলে জানা দুবাহু মেৰে বেৰি যদি আনিম তোমাক মোৰে হিয়াৰালি কৰি সদায় ৰাখিলে জানা দুবাহু আহি এটি মোহনীয়া পাবলৈ কান্দিব হিয়া খানা ৰেডি হৈ গৈছে আৰু চবে খাবলৈ বহি গৈছে আমাৰ মাষ্টৰ কমলকা তেখেতক আমি মাইকৰ ওচৰত আহিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ মাষ্টৰ কমলকা দেখা না আমি ভিতৰত সোমাও না যা যা বস্তু থাকছে না যা 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 না যা কই যা না যা জঙ্গল ভিতৰত যা ভিতৰত যা 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 না ভিতৰত আমি জঙ্গল कैसे कैसे मोबाइल तो दिया दादा कौन ओ मां আমি কথা আতা ঘুমে থাকো এটো কই দিছি ও কি বুলি কয় ভেলা ঘৰ বুলি কয় ন মেজি
চাওক আমি মেজিৰ ভিতৰত আহি গৈছোঁ মেজিৰ ভিতৰত আহি এই এইটোৰ বাহিৰে চব আমাৰ গাঁৱৰে এই খেলা ষ্টাৰ্ট কৰিব এতিয়া এই খৰিয়াটো চা এই খেলখনৰ পিছতে আৰম্ভ কৰিম আমি ভেকচিন প্ৰতিযোগিতা গতিকে সমূহ ৰাইজকে ভেকচিনৰ মিউজিক চেয়াৰ উঠা বহা খেল ষ্টাৰ্ট হৈছে আমাৰ ইন্দ্ৰলৈ যাবলৈ পানী অনুৰোধ জনাইছোঁ ভৰিৰ বিষ উঠি যাব একদম হেল্ল' এইবাৰ আমি এম্পিয়াৰ পঠাই আহিছোঁ কণমণি শৰ্মা
তেখেতক ফিল্ডত যাবলৈ আমি টানি অনুৰোধ জনাইছোঁ। হেল্ল' গাইজ, আমি ফুৰি আহিলোঁ আৰু এই ব্লগটো ইয়াতে সামৰিছোঁ। আপোনালোকে মোৰ ব্লগটো চাব, কেনেকুৱা লাগে আপোনালোকে ক'ব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।